Good morning friends, মই Barnali আপোনালোকৰ মাজলৈ পুনৰ এটি ভিডিঅ' সৈতে আহিলোঁ। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো ইমানতে আৰম্ভণি কৰিছোঁ। এতিয়া 7:40 হ'ল। মই ভাত বনালোঁ, ল'ৰা যিহেতু স্কুল আছে আৰু এতিয়া সিহঁতক দুইটাকে এনেকৈ বাহিৰত অকণমান খেলিবলৈ দিছোঁ। যিহেতু হাতত কিবা এটা খোৱা বস্তু থাকিলে সৰু বাবু এনেকৈ বহি থাকে ৱাকাৰত। চাওকচোন কি ধুনীয়াকৈ খেলি আছে। হাই কইনা আৰু খুৰা এইবিলাক সঁজুলি বনাই দিয়ে এনেকৈ খেলি থাকিবলৈ, যিহেতু দৌৰি ফুৰে যেন ওচৰতে থাকে, দৌৰি দৌৰি নাযায়। এইবিলাক এনেকৈ আৰি দিছে। মোৰ বাবু টিফিন ৰেডি কৰিব আছে, যিহেতু আজি আলু পৰঠা দিম বুলি ভাবিছোঁ আৰু ভাত খুৱাব আছে। ভিডিঅ'টো কণ্টিনিউ কৰিব। এয়া বাবাটো আলু পৰঠা বনাই দিলোঁ অলপমান চচ দি কিনে। এতিয়া তাক ৰেডি কৰি দিম, তাৰপিছতহে মই লাহেকৈ খাম। আৰু ইফালে ভাত বনাইছিলোঁ ডাঙৰ বাবাৰ কাৰণে, তাতে অলপমান এনেকৈ গাজৰ দি থৈ দিছোঁ সৰু বাবুক খুৱাবৰ কাৰণে। এনেকৈ গাজৰ বইল কৰি খোৱালে বহুতেই ভাল হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু এতিয়া মই ডাঙৰ বাবাটোক স্কুলত ৰেডি কৰি দি কিনে মই সৰু বাবুক এনেকৈ বাহিৰত আকাৰত বহাই খুৱাই দি আছোঁ, কাৰণ বাহিৰত এনেকৈ বহি খালে কিবা কিবি দেখিলে ধুনীয়াকৈ খায়। এতিয়া সময় 9টা বাজিলে আৰু মই এতিয়াহে চাহ খাবলৈ ওলাইছোঁ। অলপমান লাল চাহ খাইছোঁ ৰাতিপুৱা বাৰু, কিন্তু ল'ৰাৰ লগত যিহেতু দৌৰা দৌৰিকেইটাক স্কুলত পঠাব লাগে আৰু ইফালে সৰু বাবুও আছে, তাকো খোৱালোঁ, লুথুৰি বনাই খোৱালোঁ তাক। ডাঙৰ বাবু ভাত খালে অলপমান, তাৰপিছত তাক আলু পৰঠা বনাই দিলোঁ। মই কেনেকৈনো আলু পৰঠা বনাওঁ আপোনালোকক অলপমান দেখাই দিছোঁ। এতিয়া মই বনাই কিনে খাব ওলাইছোঁ। এনেকৈ ৰুটিখন অলপমান ডাঙৰ কৰি লৈ কিনে এনেকৈ লাড্ডু নিচিনা বনাই আলুখিনিত মই পিঁয়াজ অকণমান জলকীয়া কাটি লৈছোঁ। বাবুক নিদিওঁ, সি পিঁয়াজো বেয়া পায় আৰু জলকীয়াটো নাখায় সৰু ল'ৰা। এনেকৈ লাড্ডু বনাই লৈ কিনে তাৰপিছতে মই বেলি ল'ম অলপমান এনেকৈ। এই দুখন বনাইছোঁ, এই দুখন বেলি লাগিছে। খেলা বস্তু মানে তাক যিমান থাকিলেও মই যিটো বস্তু ব্যৱহাৰ কৰোঁ তাক সেইটোহে লাগে। তাক বেলা দেখি কিনে এতিয়া তাক বেলনাখন লগা হৈছে আৰু মই দিওঁ তাক খেলিব, যিহেতু অলপমান এনেকৈ থাকিলে মই কামখিনি কৰিব পাৰোঁ, নহ'লে নহয় আৰু। যিহেতু সৰু ল'ৰা ছোৱালী চাবৰ কাৰণে এজন মানুহ লাগিয়ে থাকিব লাগে, তো তাৰ পিছতো মই কামখিনিও কৰিব লাগে। সেইকাৰণে তাক মই নিজৰ ইচ্ছামতে খেলিব দিওঁ। এতিয়া টোপনি আহিব 1.5 ঘণ্টামান, তেতিয়া মোৰ গোটেইখিনি চাফ চিকুণ। চাওকচোন কোচত লোৱাৰ কাৰণে তাৰ কিমান ফূৰ্তি, চুমা খাইছে একদম ধৰি কিনে। মই চাহ খাব ওলাইছোঁ। এয়া আলু পৰঠা লগত গৰম গৰম গাখীৰ চাহ, অকণমান চচ লৈছোঁ। আৰু আপোনালোকে চাবচোন কিমান চফ্ট হয় এনেকৈ আলু পৰঠা বনালে, আৰু খাই বহুত বেছি ভাল লাগে, যিহেতু জলকীয়া পিঁয়াজ দিছোঁ। এতিয়া মই খাই লওঁ, তাৰপিছতে লগ পাই আছোঁ আকৌ। সময় 10:15 হ'ল। বাবু টোপনি গ'ল, আজি অলপমান দেৰিকৈ শুইছেহি, যিহেতু ৰাতিপুৱা অলপমান দেৰিকৈ উঠিছিলে। এতিয়া মই কাপোৰখিনি ধুই ল'ম, তাৰপিছতে অৱস্থা চাওকচোন কিটচেনৰ। যিহেতু সৰু ল'ৰা ছোৱালী থাকিলে এনেকুৱা হোৱাটো স্বাভাৱিক, আৰু এনেকৈ যদি আমি খেলিব নিদিওঁ সিহঁতে কেনেকৈ থাকিব। যিহেতু কোচত ল'ব নোৱাৰোঁ, খেলিব দিবই লাগিব। আৰু খেলিব দিয়াৰ পিছত সি যেতিয়া শুই যায় ধুনীয়াকৈ মই এনেকৈ চাফা কৰি ল'ম। তাৰপিছত আকৌ কিন্তু সেই একে পৰিস্থিতি হ'ব, দুপৰীয়ালৈ আকৌ চাফা কৰিব লাগিব। এনেকৈ দিনবোৰ যাই থাকিব, আৰু যেতিয়ালৈ ডাঙৰ নহয় এইখিনিতো কৰিবই লাগিব, যিহেতু মাক হৈছোঁ। তো এতিয়া মই কাপোৰখিনি ধুই লওঁ সেই টোপনি যাওঁতে, তাৰপিছত এইবিলাক চাফ চিকুণ কৰি বাচন আছে বাচনখিনি ধুই তাৰপিছত লগ পাই আছোঁ ভিডিঅ'টো।
11টা বাজি 14 মিনিট হ'ল আৰু মোৰ গোটেইখিনি কাম ৰাতিপুৱা আজৰি হ'ল। বাচন পাতি ধুই মেলি পাকঘৰ চাফা কৰি মই মুচি আজৰি হ'লোঁ। কাপোৰ কানি ধুই মেলিলোঁ। এতিয়া মই ভাতৰ যোগাৰ কৰিম বাবু শুই থাকোঁতে। ধুন ধুন উঠি গ'ল। এয়া মই ভাতৰ যোগাৰ কৰা নহ'ল, কিন্তু একো কথা নাই, গোটেই বাকী কামবোৰ হৈ গৈছে। আৰু এতিয়া মই ধুন ধুনে অলপমান খেলো কৰিব। আহা আহা আহা। আৰু মই ভাতৰ ইমান দৌৰা-দৌৰি যিহেতু নাই, বাবু আহি পাওঁতে 3টা বাজে, লাহে লাহে কৰিম আৰু। এতিয়া আমাৰ ধুনুৰ লগত অলপমান থাকিম, তাক অলপমান খুৱাম। টিকুলু টিকুলু আহা আহা আহা। আমাৰ ধুনটো আঁঠু কাঢ়িব নোৱাৰে, আপোনালোকে জনাবচোন এনেকৈ আঁঠু কাঢ়িলে বাৰু পিছলৈ পাৰিব নে নোৱাৰে। ই মানে চুচৰি চুচৰি যাই থাকে বহুতো। আমাৰ লাংটো হৈ আছে। আহা 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 চিকু 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 আহা। কল চাওকচোন, সি মালভোগ কল ঘৰতে বিকিব আহিছিলে, কেঁচাই কেঁচাই বিকিব আহিছিলে। মানে খুৰাহঁতে গেছ দিয়া কল নাখায় আৰু সেইবাবে কেঁচাই কেঁচাই বিকিব অহাৰ কাৰণে ময়ো একাশী ৰাখি থৈছিলোঁ। আৰু ইমান ধুনীয়াকৈ পকিছে চাওকচোন, 60 টকা লৈছিলে। ময়ো বেছিকৈ এইবিলাক কিনি পোৱা নাই আগতে, নাজানো দাম দৰ কৰিব, সেইকাৰণে ভাবিলোঁ খুৰাই যিহেতু 60 টকাত কিনিছে, ময়ো একাশী কিনি থৈ দিওঁ আৰু কেঁচাই কেঁচাই যিহেতু বিকিব আহিছিলে, গেছ দিয়া নহয়। ল'ৰা ছোৱালীক এনেকৈ ফ্ৰেছ কল খুৱাব পাৰিলে ভাল লাগে। 10 টকা বেছি গ'লেও কথা নাই, যিহেতু ঘৰতে বিকিব আহিছিলে। আৰু এনেকৈ মই কাৰ্টুনটোত ভৰাই থৈছিলোঁ, পৰহি ৰাখিছিলোঁ, আজি ধুনীয়াকৈ পকিব ধৰিছে আৰু অহাকালিহে খাবলৈ ভাল হ'ব। পাচলি আমাৰ এয়া ঘৰৰ ৰঙালাও দি পঠাইছিলে শাহুমায়ে, আৰু এয়া কালি ৰাতি কাটিছিলোঁ পিটিকা কৰিবৰ কাৰণে। মই পিটিকা কৰি খাই বহুত বেছি ভাল পাওঁ, পিঁয়াজ জলকীয়া বেছিকৈ দি কিনে আৰু অলপমান কেঁচা মিঠাতেল দিব লাগে। এয়া এইখিনি এতিয়া পাচলি আছে, কি বনাওঁ আপোনালোকক দেখাই আছোঁ। আৰু এইটো বাস্কেট মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা আনিছিলোঁ, বহুত হেল্পফুল হয়। যদি আপোনালোকক লাগে ফ্লিপকাৰ্টত প্লাষ্টিক বাস্কেট বুলি চাৰ্চ কৰিলে আপোনালোকে পাই যাব। আৰু এয়া চাওকচোন কিমান ধুনীয়া সুবিধা আছে, ইফালে পানীখিনি নিগৰি পৰি যায় আৰু ইফালে চামুচ তামুচ থ'বৰ বাবে বাহিৰৰ ফালে এনেকৈ মই থৈছোঁ। এইটো ভিতৰত থ'লে কিন্তু বেছি ভাল, পানীখিনি ভিতৰৰ ফালে পৰে, কিন্তু অসুবিধা একো নাই বাহিৰৰ ফালে থ'লেও। আৰু এয়া চাওকচোন, এইটো এটা ষ্টেপ দিয়া আছে, একেলগতে এনেকৈ পানীখিনি সৰহকৈ মানে ইফালেদি পৰি যায়, বহুত হেল্পফুল হয়। গোটেইখিনি বাচন এনেকৈ থ'ব পাৰি, বহুত মানে ভাল হয় প্ৰডাক্টটো আৰু ধুনীয়া হয়, বেছি দামো নহয়। আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি ল'ব পাৰে যদি আপোনালোকৰ প্ৰয়োজন আছে। বাবাটোক এইখিনি লুঠুৰি নহয়, চেৰেলেক খুৱাব লৈছোঁ। আকৌ মানে অলপমান ভোক লাগে না, টোপনি পৰা উঠি, সেইকাৰণে এইখিনি লৈছোঁ খুৱাব। যিহেতু খুৰীমাই মোক অলপমান দোকানত যাব লগ ধৰিছে, খুৰীমা এখন ভৰিত অলপমান মানে ভাঙিছিলে, এতিয়া অসুস্থ, অলপ অসুবিধা পায়, তেওঁৰ লগত অলপমান লগৰ এজন গ'লে ভাল পায়, মোক লগ ধৰিলে। সেইকাৰণে মই ভাবিলোঁ বাবুক এইখিনি খুৱাই মেলি অকণমান চাফা কৰি দি কিনে খুৰীমাৰ লগত যাই আহি ভাত বনাম। বজাৰৰ পৰা আহি পালোঁ, খুৰীমাৰ লগত যিহেতু বজাৰত গৈছিলোঁ। এতিয়া আহি কিনে মই বাবুক খেলিব দিছোঁ অলপমান, আৰু মই এতিয়া ভাত বনাম। এইখিনি দালি, অলপমান ভাত দিছোঁ, বেছিকৈ ভাত নিদিওঁ, আৰু লগতে অলপমান গাজৰ পিটিকি এনেকৈ তাত ফ্ৰেণ্ডছ। এতিয়া হ'ল দিনৰ 2:30 আৰু মই গোটেইখিনি কাম আজৰি কৰি বাবুক খুৱাই এতিয়া তাক মই অলপমান গা ধুৱাই দিছোঁ, আৰাম লাগিব বুলি, গৰম যিহেতু টোপনি আহিব ধুনীয়াকৈ। আৰু এতিয়া বাবুক খুৰাহঁতৰ ঘৰত অলপমান লৈ গৈছে, তাত টোপনি লাগিছে, কান্দি আছিলে। অলপমান ৱাকাৰত থৈ কিনে মোৰ বাচন আছিলে ধুবলৈ, বাচনখিনি ধুই ল'লোঁ। ভাত বনোৱাৰ পিছত গোটেইখিনি আজৰি হৈ, যিহেতু বাবু আহোঁতে 3টা বাজিবৰে হয়, তেতিয়ালৈকে মই বেছি কাম নাৰাখোঁ। ভাত খোৱাৰ পিছত আৰু আমনি লাগে, অলপমান ভাত খোৱা বাচন দুখন ধুই অলপ ৰেষ্ট ল'ব মন যায়, আৰু তাকো শুৱাব লাগে, যিহেতু সিও ইমান ডাঙৰ হোৱা নাই। অকলে শুব দিলে বহুত দেৰি কৰে, আৰু দেৰি হ'লে তাত টিউশ্যন যাবলৈ উঠিব টাইমত অসুবিধা হয়। সেইকাৰণে মই তাক সোনকালে 3টা বজাৰ আগে আহি পাইহি ভাত পানী খুৱাই 3:15 মানত শুৱাই দিওঁ। তাৰপিছত সি ধুনীয়া কৰি 4:30 মানত উঠি যায়, তাৰপিছত কিবা এটা খুৱাই টিউশ্যনত পঠিয়াই দিওঁ। সেইকাৰণে মই গোটেইখিনি কাম আজৰি কৰি এতিয়া সৰু বাবুক খুৱাই দিম মানে এতিয়া বাবু আহিবৰে হ'ব, ইয়াক শুৱা নহ'ব, একেলগতে শুই যাব আজি, উপায় নাই। আৰু যিহেতু আজি ৰাতিপুৱা অলপমান দেৰিকৈ শুইছিলে, সেইকাৰণে এতিয়া অলপমান দেৰি হ'ল। সৰু ল'ৰা ছোৱালীৰ সেইটোৱে দিগদাৰ, কেতিয়াবা যদি অলপমান সোনকালে শুৱে, কেতিয়াবা দেৰিকৈ শুৱে। খোৱা লোৱাৰো টাইম টেবুল অলপমান ইফাল সিফাল হয়, কিন্তু উপায় নাই। তথাপিও মই গোটেই কামবোৰ কৰাত ইমান অসুবিধা নাপাওঁ। বাবু অলপমান ইমান কিছুমান ল'ৰা ছোৱালী যেনেকৈ কোচত লৈ থাকিব লাগে, আমাৰ কিন্তু 2টা ল'ৰাই ইমান ভগৱানৰ কৃপাত ইমান অসুবিধা নিদিয়ে মোক। কিন্তু ক'ব অলপমান বেয়া লাগে, কিছুমানে ক'লে হেনো বেছি হয়, কিন্তু সঁচাটো ক'বই লাগিব।
এতিয়া মই ডাঙৰ বাবুৰ কাৰণে পানী ৰেডি কৰি থৈ দিছোঁ আহি অলপমান গা ধুব গাটো ধুই ভাত খাব ভাত খাই কিনে শুই যাব তাৰপিছত মই বাচন পাতি ধুই মোৰ ভিডিঅ' এডিটিঙৰ অলপমান কাম আছে আৰু এটা ভিডিঅ' আপলোড দিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে অহাকালিহে পাব আৰু যোৱাকালি ভিডিঅ'টো আজি দিছোঁ আপলোড গতিকে ভিডিঅ'টো চাই ল'ব আৰু মোক আপোনালোকে ছাপোৰ্ট কৰিব আগলৈ যেন মই এনেকৈ ভাল ভাল ভিডিঅ' বনাই যাব পাৰোঁ আপোনালোকৰ মাজত মোক আঁকোৱালি যেন লয় আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব পাপাটোৱে নিজে নিজে গা ধুব গৈছে মই হেনো ধুৱাই দিব নালাগে সি আজি নিজে ধুব মানে কথাটো হ'ল সি বেছিকৈ চাবোন তাবোন দিলে ভাল নাপায় আৰু নিজে ধুলে যিহেতু চাবোন নিদিলেও কথা নাই সেইকাৰণে আৰু সি নিজে গা ধুব ওলাইছে এইয়া গা ধুই আহিলেহি মোক যাব নিদিয়ে মই গ'লে হেনো সি গায়ে নুধে সেইকাৰণে মই তাক নিজে ধুব দিলোঁ আৰু আজিকালি ভালকৈ মই ধুৱাই দিম আৰু এইখিনি মই এতিয়া চালাড বনাই আছোঁ আৰু আজি আমাৰ কি কি আছে খানাত দেখাই আছোঁ আপোনালোকক এয়া আমাৰ আজি খানাত আছে ভেন্দি ভাজি ৰঙালাও ভাজি আৰু দালি লগতে আমাৰ দুইটাৰে একেলগতে সাজি লৈছোঁ আৰু ইফালে এয়া আছে গাজৰ বিলাহী আৰু কেঁচা পিঁয়াজ কাটি লৈছোঁ লগত জলকীয়াটো বাৰু মই লৈছোঁ আৰু আমি এইখিনি একেলগতে যদিও কাটিছোঁ ইয়াৰে পৰা বাছি বাছি উলিয়াব লাগিব যিহেতু বাবুৱে নাখায় বিলাহী আৰু মই নাখাওঁ গাজৰ এতিয়া দুইটাই বিচাৰি বিচাৰি খাব লাগিব চালাডখিনি ল'ৰা ছোৱালীক বেছিকৈ গুৰুপাকী আহাৰ মানে আমিষ আহাৰ খুৱাব নালাগে যিমান পাৰে সিহঁতক লঘু আহাৰ মানে নিৰামিষ আহাৰ খোৱা অভ্যাস কৰক কাৰণ সিহঁতে ভাল পায় নিশ্চয় মাছ মাংস কণী এইবিলাক খাই ভাল পায় কিন্তু যিমানে বেছিকৈ মাছ মাংস কণী খুৱাব সিমান বেছি মই ভাবোঁ বেমাৰো বেছিকৈ হ'ব খুৱাব লাগে হিচাপত সপ্তাহত 2 দিন মাংস খোৱালে 2 দিন মাছ খোৱালে যথেষ্ট আৰু কণী মাজে মাজে দি থাকিব পাৰে কিন্তু বেছিকৈ মোৰ মতে বেছিকৈ পাচলি খালেহে ভাল ল'ৰা ছোৱালীৰ কাৰণে দালি বেছিকৈ খালে কাৰণ যিমানে বেছি আমিষ আহাৰ খাব ল'ৰা ছোৱালী হওক ডাঙৰৰে হওক খং ৰাগবিলাক বেছি হয় ইমান খাব সিমানে সিহঁতৰ বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব আৰু অভ্যাসটো হৈ যাব মানে মাছ মাংস খোৱা অভ্যাস হ'লে আৰু পাচলি খাব টান পায় ল'ৰা ছোৱালীবিলাকে সেইকাৰণে মই যিমান পাৰোঁ ইহঁতক সেউজীয়া শাক পাচলি গাজৰ বিলাহী এইবিলাক কেঁচা খোৱা বহুত ভাল স্বাস্থ্যৰ কাৰণে তিয়ঁহ আমি খাম আপোনালোকে চাব খাৱনিৰ ডাইলগটো মাৰি দিলোঁ আমি বেয়া চেয়া নাপাব হ'লে এতিয়া আবেলি কৰিম আৰু মই এনেকৈ আটাৰ পিঠা বনাই চাহ খাব ওলাইছোঁ মই এনেকৈ আটা গুলি পিঠা বনাই খাই বহুত ভাল পাওঁ আৰু লগত গাখীৰ ধূলি 7 বাজিল আৰু মোৰ চাহ খোৱা অলপমান বাচন আছিলে পিঠা বনাইছিলোঁ যিহেতু খুৰীমা আৰু মই একেলগতে চাহ খালোঁ তাৰপিছতে বাচনখিনি ধুই এনেকৈ চাকি ধূপ জ্বলালোঁ মই ৱালতে এনেকৈ এটা মন্দিৰ সৰুকৈ ওলমাই লৈছোঁ আৰু এতিয়া বাবুৰ কাৰণে অ'টছ বনাইছোঁ এয়া অ'টছখিনি এতিয়া খুৱাই লওঁ তাৰপিছত ডাঙৰ বাবু আহিলে তাক অলপমান গাখীৰ খাব দি কিনে কিতাপ পঢ়িব দিম আৰু তাৰপিছতে তাৰ লগত মই অলপমান যিহেতু বহিব লাগিব তাৰ আগতে ইয়াক খুৱাই লওঁ খুৱাই কিনে আৰু ভাত পানী খাই মেলি ডাঙৰ বাবু হোৱাৰ পিছত মই ভিডিঅ' এডিটিঙৰ কাম আছে অলপমান তাৰপিছত আৰু কি ক'ম আজি ভিডিঅ'টো মই ইমানতে সামৰণি কৰিছোঁ যিহেতু ৰাতি আৰু খোৱা বোৱাখিনি কি দেখাম আপোনালোকৰ কাৰণে দিনটো এনেকৈ মানে কিছুমানে ভাবিব কি খোৱা লোৱা দিনটো কামখিনি ভিডিঅ' কৰি দেখাব লাগে মানে সকলোৱে যিহেতু ডেইলি ব্লগ বা ডেইলি লাইফষ্টাইল ব্লগ বনায় আৰু কিছুমানে ভাল পায় এইবোৰ চাই যিসকলে ভাল পায় তেওঁলোকে মৰম দিলে নিশ্চয় আগুৱাই যাব পাৰিম আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মই যেন আগলৈ এনেকৈ ভিডিঅ' বনাই আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে যেন আপোনালোকে মোক উৎসাহ দিয়ে আৰু ছাপোৰ্ট কৰে তেতিয়াহ'লে বাই বাই জয় আই অসম আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ